ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে যে ডিফু চহৰৰ নাতিদূৰত অৱস্থিত এই তাৰালাংচ বাকৰি যি ঐতিহাসিক তাৰালাংচ বাকৰি এই তাৰালাংচ বাকৰি ইতিমধ্যে প্ৰস্তুতি তেওঁলোকে সম্পূৰ্ণ কৰি তুলিছে। সেই যি অহা 13 আৰু 14 অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আঞ্চলিক 29 সংখ্যক আঞ্চলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ কিছু দৃশ্যাংশ আমি আপোনালোকলৈ আগবঢ়াইছোঁ, কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ। এয়া তেখেতসকলে বৰ্তমান নিজৰ যি আগন্তুক দিনকেইটাত এই দুদিনীয়া কাৰ্যসূচীত তেওঁলোকে সমাপন কৰিব। তেওঁলোকে দেখুৱাব নিজৰ পাৰদৰ্শিতা। আমি কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, তেওঁলোকে নিজৰ এই দুদিনীয়া কাৰ্যসূচী 13 আৰু 14 তাৰিখে যি তেওঁলোকে প্ৰদৰ্শন কৰিব, ডিফু আৰু মাঞ্জা কাৰ্বি কালচাৰেল ছ'চাইটি যি ইউনিট আছে সেই ইউনিটৰ তৰফৰ পৰা সৰ্বমুঠ 14টা ইয়াত অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে আয়োজক সমিতিয়ে জানিবলৈ দিছে। এই 14টা গ্ৰুপৰ ভিতৰত এয়াও এটা অংশগ্ৰহণকাৰী দল। তেখেতসকলে 13 আৰু 14 তাৰিখে দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শন কৰিব। এই সৰ্বমুঠ আমি যি দৃশ্যাংশ ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি চলাই আছে সুন্দৰভাৱে, সুপৰিকল্পিতভাৱে, যাতে তেওঁলোকে নিজৰ পাৰদৰ্শিতা ইয়াত প্ৰদৰ্শন কৰিব পাৰে। তেওঁলোকৰ ইয়াত প্ৰস্তুতি চলি আছে। আহক আমি অন্য এখন ক্ষেত্ৰলৈ যাওঁ। 14 lapen 13 men 14 itum non cepati di lapen itum Charlie bangke 10 pensi itum Charlie 10 oh itum Charlie lapen non pinian ke 10 la si non 13 narni bani itum ninga rong pen cepati dun po si ning thal good. সংখ্যক আঞ্চলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 13 আৰু 14 অক্টোবৰ তাৰিখত। সেই সংক্ৰান্তত ইতিমধ্যে আয়োজক সমিতিয়ে যুদ্ধং দেহি প্ৰস্তুতি চলাইছে। বিভিন্ন ধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। এতিয়া বৰ্তমান আমি উপস্থিত হৈছোঁহি য'ত আগন্তুক 13 আৰু 14 তাৰিখে এই আঞ্চলিক কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহিব প্ৰতিযোগীসকল। সেই প্ৰতিযোগীসকলৰ সুবিধাৰ বাবে, থকা মেলাৰ সুবিধাৰ বাবে ইয়াত আয়োজন কৰা হৈছে। সেই সংক্ৰান্তত আমি উপস্থিত হৈছোঁহি। বৰ্তমান আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। আহকচোন। এয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এয়া হৈছে তেওঁলোকৰ কাৰণে থকা মেলাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। সৰ্বমুঠ 14টা সাংস্কৃতিক গোষ্ঠী অথবা সাংস্কৃতিক প্ৰতিযোগিতা দল ইয়াত আহি উপস্থিত হ'বহি অহা 13 আৰু 14 অক্টোবৰত। তেওঁলোকে নিজৰ প্ৰতিযোগিতা প্ৰদৰ্শন কৰিব। সেই 14টা অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলৰ বাবে ইয়াত থকা মেলাৰ ব্যৱস্থা কৰা হৈছে। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া
29 ডেট কাৰ্বি জনেল ফেষ্টিভেল কাৰণে আমি বৰ্তমান ইয়াত কম্পিটিশ্যন যোৱাৰ কাৰণে ৰেডি হৈছে। আমি ইয়াত লোকেল টিম হয় টাৰলাংছৰ পৰা আৰু ইয়াত 14টা ইউনিট আহিব কথা কৈছিলোঁ। আমি বৰ্তমানটো ৰেডি হৈ আছিলোঁ। ইয়াত ৰিহাৰ্চল হৈছিলে। ইয়াত চিংমেৰজিং আছে তাইৰ লগতে বৰ্তমান আমি থকাটো PWD লগতে থাকি আছোঁ। আমি ইয়াত টাৰলাংছৰ লোকেল মানুহ হয়। বৰ্তমান আমাৰ চব ল'ৰাকেইটা হয় ইয়াত আমি ৰিহাৰ্চল কাৰণে অলৰেডি থাকি আছোঁ। হয়, ইয়াত আছে কাৰ্বি লাংচিকি কাঠ আৰু মিমচুকি ৰুং আৰু কাৰ্বি পুৰণা লুং চাম্পু আৰু বাথালি কেপ আৰু আছে অশোকেপা দক আৰু ডেন্স কম্পিটিশ্যন কাৰ্বি ডেন্স আৰু এই দুইটা আছে আৰু বৰ্তমান 12টা আছে। 12-14টা আইটেম আছে। আপোনালোকৰ এই গোটেই সম্পূৰ্ণ গোটেই যিখিনি আপুনি জানিবলৈ দিলে সেই গোটেই প্ৰতিযোগিতাখিনি যিমানখিনি কম্পিটিশ্যনৰ কথা আপুনি ক'লে এই একেখন মঞ্চতে কৰিব হ'বনে বেলেগ বেলেগ মঞ্চ? নাই, বেলেগ 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 মঞ্চ। এইখন মঞ্চৰ নাম কি? এইখন মঞ্চৰ নাম এইটো চিংমেৰজিং। চিংমেৰজিং। এতিয়া চিংমেৰজিং আৰু বাদ বাকী যিবিলাক খেলা হ'ব সেইবিলাক ক'ত কৰা হ'ব? এইটো ফিল্ডতে হ'ব। ফিল্ডতে হ'ব। ফিল্ডতে যিমান স্পৰ্টকেইটা ফিল্ডতে হ'ব আৰু যিমান আছে ইয়াতে কম্পিটিশ্যন হ'ব। হয়, আপোনালোকৰ এই যিটো খেলা 13 আৰু 14 তাৰিখে যি আপোনালোকৰ জনেল কাৰ্বি ফেষ্টিভেল যিটো আঞ্চলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে দুদিনীয়া কাৰ্যসূচীৰে, এতিয়ালৈকে বৰ্তমান আপোনালোকৰ ডিফু আৰু মাঞ্জা যিহেতুকে KCS জোন বুলি কোৱা হয় ইউনিট, কেনেকুৱা ধৰণৰ তেওঁলোকৰ সঁহাৰি? বৰ্তমান ভাল চলি আছে। হয়, তেওঁলোকে আহিব বুলি জনাইছে। হয়, অলৰেডি 14 ইউনিটটো ইয়াত ৰেডি হৈ আছে। হয়, ঠিক আছে।